So guys, যোৰহাটত আহি গ'ল ল'ৰা, বহুত কষ্ট কৰি আহিছে। এতিয়া Welcome to Jorhat. So guys, welcome to Jorhat. Finally guys, Jorhat আহি গ'লো, কিন্তু কালি ৰাতি ভিডিঅ' কৰিব পাহৰি যোৱা কাৰণটো এটাই যে ৰাতি হৈ গ'ল, ভিডিঅ'নো কি কৰিম, আধা মুধাৰ নেকি। চ' এইখিনিতে আৰু লাষ্ট ভিডিঅ'টো চালে ন, যদি লাষ্ট ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যন বক্সত আছে এপিছ'ড 1। চ' এপিছ'ড 1টো চাই লওক, তেতিয়াহে এইটো গম পাব আৰু। চ' এনেকৈ আৰু কিন্তু ভিডিঅ'টো গাইজ আজি পূৰা আৰু ধামাকা হ'ব, কাৰণ কালি ট্ৰেইনত আহিলোঁ, কিবা কিবি কৰিলোঁ, যি কৰিলোঁ আৰু, কিন্তু আজিৰ পৰা পূৰা ধামাকা হ'ব গাইজ। চ' ভিডিঅ'টো শেষলৈ চাই থাকক আৰু বেছি দেৰি নকৰি ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গাইজ বৰ্তমান আমি বৰুৱা চাৰিআলিত আহিলোঁ, ৰিক্সাৰ পৰা নামিলোঁ আৰু এতিয়া মজাকে অলপমান খোজকাঢ়ি গৈছিলোঁ। ক'ত যাম আমিও নাজানো, আৰু ক'ৰ পৰা আহিছোঁ সেইটো নাজানো, ক'ৰ পৰা আহিছোঁ সেইটো নাজানো, কিন্তু ফোন কৰি কিনে সুধিব লাগিব। কিন্তু গৈহে আছোঁ আৰু যাব লাগে, কিন্তু নামকেইটা জানো আৰু যে বৰুৱা চাৰিআলি কিবা চাৰিআলি, কিন্তু এতিয়া ক'ত যাওঁ নাজানো। ত' জগন্নাথ বৰুৱা কলেজ যাম। কিবা কলেজ এখন পাই গ'লোঁ, কি নাম আছে হা? জগন্নাথ বৰুৱা কলেজ। জগন্নাথ বৰুৱা কলেজ না। গাইজ ফাইনেলি যোৰহাটৰ পাৰ্কখন, নামটো নাজানো, নামটো চাই এইফালে ঘূৰি যায় কিনে সোমাব লাগে নেকি, নামটো গম নাপাওঁ, কিন্তু পাৰ্কখন চাওক, OMG। আৰু এইখন চাওক ফাইটাৰ প্লেন এখন, ফাইটাৰ প্লেনেতো হয়, লিখা আছে না, সেইটোৱে আৰু। কিন্তু গাইজ এইখনলৈ যাব নেকি, অলপ ঘূৰি আহোঁ যোৰহাটখন, দিব নেকি? নিদিব চাগে। চাবিটো দিয়ক। আৰু গাইজ কেনে মজা লাগি আছে যোৰহাটত আহি কিনে, পূৰা মজা একদম ধামাকা দি আছোঁ গাইজ। আৰু চাই থাকক শেষলৈ ভিডিঅ'টো, পূৰা ধামাকা হ'ব পূৰা গাইজ, ধামাকা হয় নাই? কি এতিয়ালৈকে আমি প্লেনখন ওলাই লওঁ। প্লেনখন ওলাই চাম, অলপ ঘূৰি আহোঁ। আৰু গাইজ চাওক না বেকগ্ৰাউণ্ডটো, পূৰা মজা লাগি আছে। মানে এইটো কি ক'ম আৰু, চাই থাকক আৰু মজা। গাইজ আপোনালোকক এটা বস্তু দেখাই আছোঁ, এতিয়া আহি কিনে যোনটো এটা বস্তু মানে অলপ ইউনিক বস্তু এটা দেখা পালোঁ, আৰু সেই বস্তুটো আপোনালোকক দেখাই আছোঁ। কিন্তু বেলেগ ইউনিক ন, আমাৰ গুৱাহাটীত নাই, আমাৰ তাতে নাই, থাকিলেও আধা গায়ব। কিন্তু আমাৰ ইয়াতে যোৰহাটত জেগাখিনিও আহল বহল, আৰু বস্তুটো অলপ ইউনিক। কি বস্তু মই দেখাই আছোঁ, আমাৰ মানে দেখাই দিওঁ। এইটো চাওক যোৰহাটৰ ফুটপাথ, চাওক কিমান আহল বহল, আৰু চাওক এইটো তলৰটো কি টাইলছ, পূৰা পিয়ৰ টাইলছ। কিন্তু আমাৰ গুৱাহাটীত নাই, নহ'ব এইটো এছে নেহি হোতা হে ভাই, এছে নেহি হোতা, নাইনচাফি। চাওক না গাইজ যোৰহাটত কি মজা টাইলছ, OMG। আৰু ফুটপাথটো আহল বহল যে মানে ৰেলিং চাওক, এইটো পূৰা পূৰা ইউনিক, মানে ভাল লাগিছে। কিন্তু পূৰা আৰু আমাৰ গুৱাহাটীতো হ'ব লাগে, কিন্তু আমাৰ গুৱাহাটীতো হৈ আছে লাহে লাহে, কিন্তু বহুত এবাৰ হ'ল, কিন্তু ভাঙি দিলে। কিন্তু এইটো আহি কেনে মজা লাগিছে, পূৰা টাইলছ পূৰা এনেও ভাল লাগে না। এই ফুটপাথটো আহল বহল, পূৰা মজা লাগিছে, ইউনিক বস্তু না। আপোনালোকে ভাবি আছে চাগে এই ফুটপাথ কিয় দেখাইছে, ইয়াৰ কাম নাই নেকি, এই ফুটপাথ বেলেগ জেগা দেখাব লাগে হয়নে? কিন্তু মই ফুটপাথটো এইকাৰণে দেখালোঁ, ইয়াৰ কিবা ইউনিক এটা লাগি আছে না। এই ৰেলিং চাওক, ইয়াৰ টাইলছ চাওক। আপোনালোকে ভাবে নেকি যে কোনোবা ফুটপাথত টাইলছ দিব? এইটোৱে কথা। এটা আহি কিনে দেখা পালোঁ না, মই আগতে ভবা নাছিলোঁ যে ফুটপাথত টাইলছ দিব, কিন্তু এটা আহি কিনে যদি ইউনিক বস্তু এটা দেখা পালোঁ, টাইলছ পাৰিছে ফুটপাথত, ভাবক এইটোৱে ইউনিক। সেইকাৰণে মই দেখাইছোঁ, এনেহ'লে নেদেখালোঁ হয়, কিন্তু টাইলছ পাৰিছে না, এইটোৱে ইউনিক, এইটোৱে নাই কি কথা। চ' গাইজ ফাইনেলি আহি পাই গ'লোঁ ৰাজমাহ পুখুৰী। বহুত দিনৰ পৰা নাম শুনি আছিলোঁ, আৰু বিপ্ৰণ দাৰ, আমাৰ খাছ মানুহজন, আমাৰ প্ৰেংক ষ্টাৰ বিপ্ৰণ দাৰ মানে প্ৰেংকত দেখা পাই আছিলোঁ ৰাজমাহ পুখুৰী, নামটো শুনি আছিলোঁ, আৰু বহুতৰ মুখতে শুনি আছিলোঁ যে ৰাজমাহ পুখুৰী। আৰু চ' ফাইনেলি আহি পাই গ'লোঁ ৰাজমাহ পুখুৰী। কিবা এটা ভাল লাগিছে কিন্তু আহি কিনে, পুখুৰীটো পূৰা ডাঙৰ, পূৰা ভাল লাগিছে, ফিল আছে না। কিন্তু আনলেকলি ইয়াৰ কাষতে প্লেনেটৰিয়াম আছে, কিন্তু বন্ধ, ক্ল'জ। সেইটো হয়, কিন্তু মজা লাগিছে গাইছে আহি কিনে ৰাজমাহ পুখুৰী। বহুত দিনৰ পৰা নাম শুনি আছিলোঁ, আৰু চ' আজি ফাইনেলি আহি গ'লোঁ। আৰু গাইজ মজাকৈ ৰাজমাহ পুখুৰীত অলপমান ফটো উঠিলোঁ, আৰু ভিডিঅ' ৰিল বনালোঁ। এইবিলাক চব ইনষ্টাগ্ৰামত যাব। চ' ইনষ্টাগ্ৰামৰ ID নাম আহি আছে, যাই কিনে ফ'ল' কৰি ল'ব আমাৰ দুইজনকে। আৰু গাইজ মজাকৈ ইয়াৰ পৰা এতিয়া ওলাব লাগিব, আৰু মজা অলপমান লৈহে, আৰু মজা মানে চিনাৰীটো বঢ়িয়া ৰাজমাহ পুখুৰীটো। আৰু এতিয়া ইয়াৰ পৰা বঢ়িয়াকৈ যাব লাগিব, আৰু ক'ত যাওঁ চ' আপোনালোকে চাই থাকক। আমিও নাজানো ক'ত যাওঁ, কিন্তু চাই থাকক। কিন্তু বিপ্ৰণ দাক লগ ধৰিব যাম, মানে আহি আছে, কিন্তু আৰু ক'ত যাওঁ নাজানো। চ' চাই থাকক। কিন্তু আমি এতিয়া কেইটা বাজিল? 10টা বাজে। 10টা বাজে। আমি 1:30 বজাত মাজুলী গৈছোঁ। চ' গাইজ
মজা লাগিব চ' গাইজ ফাইনেলি আমাৰ বিপ্ৰণ দাক লগ পাই গ'লো যোৰহাটত আহিছে বিপ্ৰণ দাক লগ নকৰোঁ নহ'ব তো গাইজ যোৰহাটত আহি গ'ল ল'ৰা বহুত কষ্ট কৰি আহিছে এতিয়া নেক্সট ষ্টেপ ইয়াৰ মাজুলী গৈ আছে আমি আজি গৈ আছে মই মাজুলীলৈ কাইলৈ গৈ আছোঁ আপোনালোকে লগ পাব অতি সোনকালে চালিয়াকৈ আৰু ইয়াৰ চেনেলটো ছাপোৰ্ট কৰক এতিয়া যোৰহাটৰ ধুনীয়া ধুনীয়া ভিডিঅ' দেখাবলৈ চেষ্টা কৰিব এইকেইদিন আছে মজা মজা ভিডিঅ' বনোৱা আমি লগত আছোঁৱেই যিমানটো পাৰিছোঁ আৰু মেইনলি এইখন আপোনালোকক এনেকৈ ফাৰ্ষ্ট দেখাইছিলোঁ মই আপোনালোকৰ শ্বৰ্ট ফিল্মৰ শ্বুটিং এটাত আহিছোঁ তো শ্বৰ্ট ফিল্ম আজি শ্বুটিং হ'ব ইয়াতে কালি দেখাম শ্বুটিঙৰ ভিডিঅ' অলপমান দেখাম কালি দেৰগাঁৱত হ'ল আজি অলপ ব্লগত দেখাবলৈ চেষ্টা কৰিব তো আপোনালোকে আমাৰ লগত আজি গৈ থাকক ব্লগটোত থেংক ইউ এনজয় কৰক লাভ ইউ অল পুৰা ধামাকা হ'ব আজি চাই থাকক গাইজ এই চানি ফাঁচি গ'ল বেচেৰা আমাৰ বিপ্ৰণ দাই ডাইলগ মাতি আছে মানে ডাইলগটো মুখস্থ নহয় ন ওচৰত কোনোবা কি অঁ অঁ এই বঢ়িয়া অ' মাৰি দিম নহয় ছোৱালীজনী আহি যাব লাষ্টত ছোৱালীজনীক মানে মই ডাইৰেক্ট ডিঙিটো কাটি দিব লাগে এনেকৈ নকৰিবা ধেত বেয়া লাগিব মানে লাষ্টত তয়ে দেখিবি বাকী গোটেইকেইটা মৰিলে অঁ বাকী চব মৰিলে আৰু মোৰ মইনা অ' কিমান আৰু এই অগঙাটোৰ লগত ঘূৰি নুফুৰা আজি নহ'লে তোমাৰ বিপ্ৰণৰ লগত যোৰহাটখন ফুৰাই আৰু আমি আমাৰ আগৰ সময়খিনি কথা ভাবি নষ্টালজিক হৈ যাব পাৰিম নাই কি কোৱা মজা হৈছে ডাইলগটো চাবা দেই মই যে কৈছোঁ চোৱা বাচ্চাটো যে ষ্টাৰ্টিঙত আছিলে গালিও আছে এই ফালি যাব ষ্টাৰ্টিঙত এই গাইজ মজা বেচেৰা চবকে শুনাই শুনাই আছে মানে অকলে থাকিলে মুখস্থ নহয় আরে ও সোনার বাচ্চা এই ডায়লগ বাজি বেশি হয়েছে অলপ তই কাক জোগাই আছ গম পোৱা নাই চাগে এইজনী হৈছে বিপ্ৰণৰ বৰষা গুলি গুলি পুৰা তুমিয়ে জুই লাগিছে শেষ কি শেষ পেলাই দিলে কি পেলাই দে ডাষ্টবিন দে তো कचरा को फेंक दो আজিলে বাচি গ'লে এহেঁতি গুৱাহাটীৰ পৰা ইয়ালৈ আহিছে কি ক গুৱাহাটীত আহিছা ইহঁতে মেইন টাউনত তুমি তেনেকৈ দাদাগিৰি কৰি কথা ভাবিছা পাতিও বাৰু এইটো মোৰ কোন চিনি পাইছা নে এবাৰ হাত পিছোৱাৰ পিছত ঘৰলৈ হাত নাহে আৰু নাহে ন তোমাৰ হাত লিপষ্টিক লগাই দিওঁ কাজল লগাই না আপুনিয়ে লগাই দিয়ক ডাঙৰ ফিল্টাৰ হ'ব আপোনাৰ ৰখি আছে দেই দেখিছে এজন মানুহক মেকআপ দিব চাবৰ কাৰণে হাজাৰজন মানুহ পঠিয়াইছে সেইটো হ'ল টেলেণ্ট কিবা এটা দিয়ক না খালি পাউডাৰটো কিন্তু নহ'লে পইচা এইটো কি বুলি কয় কাজল ন কাজল আমাৰ বিপ্ৰণ দা মই ল'বই পৰা নাই সেইকাৰণে লোৱা ভাল লাগিব গুণ্ডা ফিল্ডটো আহি যাব এনেই ধুনীয়া ল'ৰাটো বেচেৰা আৰু তোৰ পৰা ফিল আহিব পুৰা কি লগাইছে এইটো নেপায় দেই নেপায় থাকিলেও একো নাই বাৰু তলত লাগিব ধুনীয়া লাগিছে পাগল এই ভাল লাগিছে এইটো কি ধুনীয়া লাগিছে না ভাল লাগিছে ইয়ে মুচিয়ে দিলে এতিয়া কালটো মিলি গ'ল এতিয়া ভাল লাগিছে পাৰ্ট লোৱা নাই নহয় ইয়াত নাই এনেও ভাল লাগিছেতো কিয় বেয়া লাগিব আৰু গাইজ বৰ্তমান এতিয়া আহিছোঁ বিপ্ৰণ দাৰ লগত মানে এটা শ্বুট এটা আছে বিপ্ৰণ দাৰ শ্বৰ্ট ফিল্ম এখন কৰি আছে তো শ্বৰ্ট ফিল্মৰ শ্বুটত আহিছোঁ আৰু বঢ়িয়াকৈ বিপ্ৰণ দাৰ মই একেলগে আহিলোঁ আৰু এইফালে চব গোটেইমুখা ৰখি আছে আৰু আপোনালোকক শ্বুট অলপমান দেখাম আৰু দেখাই মেলি কিনে ডাইৰেক্ট মাজুলী যাম আৰু মাজুলীত কি হয় পুৰা ধামাকা চাই থাকিব এতিয়া বৰ্তমান শ্বৰ্ট ফিল্মখনৰ শ্বুটটো চাই লওক অলপমান কাৰণ বঢ়িয়া একদম মানে আমাৰ বিপ্ৰণ দাই ভিলেনৰ পাৰ্ট লৈছে চ' ধামাকাটো হ'বই না অলপ হ'লেও চ' চাই থাকক আৰু পুৰা মজা হ'ব চাই থাকক আৰু কি ক'ম চাই থাকক পুৰা ধামাকা ভিডিঅ' দি আছে চাই থাকক গাইজ বৰ্তমান শ্বুট চলি আছে অ' মাই গড বিপ্ৰণ দাই পুৰা গুণ্ডা না এই পুৰা
অ' মাই গড বেলেগ গৈ আছে এই লাভ পাইছে একেবাৰে এই পইচা ন ইয়াকেদি কয় প্ৰেম জ্বলনা জ্বলনা আৰু গাইছ ইমানখিনি আপোনালোকে চালে এইখিনি শ্বুটৰ আছিলে আৰু কি মজা মজা শ্বুট মানে ইয়াৰে লিংকটো মই আপোনালোক দি দিম মানে চেনেলৰ লিংকটো আপোনালোকে যাই কিনে ভিজিট কৰি চাব এবাৰ আৰু ইমানখিনি দেখালোঁ কি মজা লাগিছিল কিন্তু আপোনালোকে ডাইলগখিনি চাগে শুনা নাই ভালদৰে কাৰণ বেকগ্ৰাউণ্ড চাউণ্ড বহুত আহি আছিল চ' একো নাই চিনখিনিকে চাইছে আৰু একো নাই কিন্তু গাইজ এতিয়া হ'ব আচল ধামাকা এতিয়া গৈছোঁ মাজুলী ধামাকা হ'ল অলৰেডি বিপেণ্ডাৰ লগতে মোক মাৰিলোঁ আগত দেখা পালে এই তেৰি বেয়া লাগিছে কিন্তু ন আৰু গাইজ এতিয়া মজাকৈ মাজুলী গৈছোঁ এতিয়া 12টা বাজিল ন 1:30 নাও আছে নিমাতী ঘাটৰ পৰা চ' এতিয়া নিমাতী ঘাট যাম নিমাতী ঘাটৰ পৰা মাজুলী যাম চ' আৰু ধামাকা হ'ব চ' চাই থাকক চ' গাইজ বৰ্তমান আছোঁ মাজুলী ঘাটত মাজুলী ঘাট মানে আমাৰ কমলাবাৰী ঘাটত আছোঁ আৰু ইয়াৰে পৰাই ভিডিঅ'টো শেষ কৰিব লাগিব মানে নেক্সট ভিডিঅ' ষ্টাৰ্ট কৰিম ন চ' ইয়াতে এটা ভিডিঅ' শেষ কৰিছোঁ এপিছ'ডটো ইয়াতে শেষ কৰিছোঁ চ' গাইজ আজি ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো 1K হৈ আছে অলপ মৰম দিব আৰু গাইজ এপিছ'ড 3 আহি আছে চ' আজিলৈ বাই বাই ফ্ৰেণ্ডছ বাই